অসমীয়া সাহিত্যৰ সাধাৰণ জ্ঞান। কোৱেশ্যন: প্ৰথম অসমীয়া গদ্য সাহিত্যৰ জনক, কথাকেইটাৰ জনক কোন? উত্তৰ: ভট্টদেৱ। অসমীয়া ভাষা সাহিত্যৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ: শ্ৰীমন্ত শংকৰদেৱ। কোৱেশ্যন: কোন চনৰ আইনমতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? উত্তৰ: 1960 চনত। কোৱেশ্যন: পশ্চিম অসমত অসমীয়া ভাষাটো কি ভাষাৰূপে পৰিগণিত? উত্তৰ: কামৰূপী ভাষাৰূপে পৰিগণিত। কোৱেশ্যন: শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ নাট গীতসমূহত কি ভাষা ব্যৱহাৰ কৰিছিল? উত্তৰ: ব্ৰজাৱলী ভাষা। কোৱেশ্যন: অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰা ব্যক্তিগৰাকী কোন? উত্তৰ: ছাৰ জৰ্জ কেম্পবেল। কোৱেশ্যন: শ্বেক্সপিয়াৰৰ কোনখন নাট অসমীয়ালৈ অনুদিত প্ৰথম নাট? উত্তৰ: কমেডি অফ আৰ্টছ। কোৱেশ্যন: অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কোন? উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা। কোৱেশ্যন: অসমত কিমান শতাংশ লোকে অসমীয়া ভাষা কয়? উত্তৰ: 60%তকৈ অধিক। কোৱেশ্যন: মহাভাৰতখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰ: ৰাম সৰস্বতীয়ে। কোৱেশ্যন: অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক কোৱা হয়? উত্তৰ: ৰজনীকান্ত বৰদলৈ। কোৱেশ্যন: ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰে? উত্তৰ: মাধৱ কন্দলীয়ে। কোৱেশ্যন: গ্ৰামেটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ: নাথান ব্ৰাউন। কোৱেশ্যন: অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষা প্ৰথম নাট কোনখন? উত্তৰ: বীণ বৰাগী। কোৱেশ্যন: অসমীয়া ভাষাত বৰ্তমানলৈকে সৰ্বাধিক সংখ্যক কিতাপ লিখা সাহিত্যিকগৰাকী কোন? উত্তৰ: ৰঞ্জু হাজৰিকা। কোৱেশ্যন: হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? উত্তৰ: চিত্ৰ ভাগৱত। কোৱেশ্যন: অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি? উত্তৰ: চন্দ্ৰকান্ত অভিধান।